নমস্কাৰ, আসসালামু আলাইকুম। এইটো এটা 12 টনাৰ। এইটো চাই ল'ব। এইটো এটা 12 টনাৰ। আমি আগৰ ভিডিঅ'ত দেখিছিলোঁ যে 12 টনাৰ কেনেকৈ খুলিব পাৰি, কেনেকৈ লগাব পাৰি বা ৱেষ্টে কেনেকৈ চহাব পাৰি। যেহেতু এতিয়া বাকী আছিলে যে এইটো টনাৰত আমি কেনেকৈ চিয়াহী ভৰাই বা ৰিফিল কৰি আকৌ ইউজ কৰিব পাৰি। যেহেতু এইটো ইংক ইয়াত মই ভৰাম। চ' এইটো কেনেকৈ ভৰাওঁ সেইটো আজি আপোনালোকে শিকিব পাৰে। তেন্তে বলক দেৰি নকৰি সোনকালে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু যেহেতু কথাটো হ'ল বৰ্তমানে যিসকলে চাই আছে যে এইটো টনাৰত কেনেকৈ ইংক সোমাই আছোঁ বা কেনেকৈ খুলি আছোঁ, আগৰ ভিডিঅ'বিলাক চাবলৈ হ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে বেলেগেও বস্তুবিলাক শিকিব পাৰে। তেন্তে আমি আৰু দেৰি নকৰোঁ, বলক এইটোৰ ভিতৰত কেনেকৈ চিয়াহী সোমাওঁ তাকেই শিকাৰ আমি চেষ্টা কৰোঁ। টনাৰটো খুলিবলৈ হ'লে মোৰ এই সৰঞ্জামবিলাক লাগিব। সেইটো আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'ত গম পাইছে। চ' সেইটো জানিবলৈ হ'লে মোৰ পুৰণা ভিডিঅ'বিলাক চাব। সেইটো আপোনালোকে জানিব পাৰিব যে মই কেনেকৈ খুলিছোঁ, কেনেকৈ লগাইছোঁ, সেইটো বিষয়ে পুৰণা ভিডিঅ'বিলাকত দিয়া আছে। চ' মই ইমান বহলাই নকওঁ, মই সোনকালে এইটো খোলা আৰু বন্ধ কৰাটো পিছত আপোনালোকে চাব। কেনেকৈ এইটো ৰিফিল কৰোঁ বা ক'ত সোমাওঁ সেইটো মই দেখুৱাই দিওঁ। যেহেতু মই খুলি দিছোঁ, এইটো ইংক পট বা ইংক ডাম বুলি কওঁ আমি এইখিনিক। চাওক, ইয়াত বটল কেপৰ নিচিনা এটা বটলৰ নিচিনা মুখ লগোৱা আছে। আমি ইয়াতে ইংকটো ভৰাব লাগে এইটো ডামত। চ' এইটো আমাৰ ইংক। আপোনালোকে কি ইংক ব্যৱহাৰ কৰিব সেইটো আপোনালোকৰ নিজৰ ওপৰত, কোৱালিটিৰ ওপৰত। মই বৰ্তমান এইটো প্ৰডাক্টৰ ইংক, কোৱালিটিটো মোৰ কাৰণে এইটো বেছি ভাল হয়। এইটো বহুত ভাল, যিহেতু মই বহুত বছৰৰ পৰা এইটো ব্যৱহাৰ কৰি আছোঁ। ত' মোৰ কথা মতে আপোনালোকে প্ৰডাক্ট ইংকটোৱে ভৰাব পাৰিব, যিহেতু মই ৰিজাল্টটো ভাল পাইছোঁ। বাকীবিলাকত মই ইমান ভাল ৰিজাল্ট পোৱা নাই। ঠিক আছে, তো প্ৰথমতে অলপ জোখাৰি ল'ব। সোমোৱাৰ আগতে ভালকৈ জোকাৰি ল'ব, যাতে জমি যদি থাকে এইটো মিক্স হৈ যাব বা খোল খাই যাব। তাৰপিছত কিবা জোঙা এটা লৈ এইটো ফুটা কৰি দিব। এতিয়া চাওক, ইয়াত ভালকৈ অলপ ধৰি ল'ব যাতে এইটো খোল নাখায়। খোল খালে আকৌ এইটো পৰি যাব। এই বটল কেপটো আমি উলিয়াব লাগিব। এইটো মই বটল কেপটো উলিয়াই ল'লোঁ। বটল কেপটো ওলোৱাৰ পিছত লাহেকৈ এইটো ভৰাই দিব ইয়াত। চ' মই এইটো ভৰাই থাকোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। এয়া প্ৰায়খিনি শেষ ভৰোৱা। যিহেতু মই এইটো পূৰা ভৰাই দিলোঁ, বহুত ইংক আছিলে।
সেইকাৰণে মোৰ অকণমান দেৰি হৈছে। এতিয়া কথা হ'ল এই যে বটল কেপটো আছিলে এইটো দৰকাৰ নাই, এইটো আঁতৰাই দিওঁ। মোৰ যে বটল কেপটো আছিলে এইটো আমি এতিয়া লগাব লাগিব। চাই লওক, ভালকৈ লগাব যাতে আপোনাৰ ঢিলা নহয় বা ফুল নাখায়। তাৰপিছত ইয়াত যদি অকণ ডাষ্ট পৰে বা চিয়াহী পৰে ইয়াত মুচি দিব ব্ৰাছেৰে, ভালকৈ চাফা কৰি দিব। যদি দৰকাৰ হয় ইয়াৰ অকণমান এয়াৰ পৰি দিব বা অকণমান ফুক মাৰি দিব। তাৰপিছত এইফালেদি চিয়াহী পৰিব পাৰে, এইফালে মুচি দিব, মানে মোটামুটি মুচি দিব য'ত য'ত চিয়াহী পাব, আৰু নহ'লে কিবা ক'লা দাগ আহিব পাৰে প্ৰিণ্টৰ সময়ত, সেইকাৰণে মুচি দিলোঁ। তাৰপিছত এই বস্তুটো মেগনেটটো হয়তো অলপ হিলি যাব পাৰে বা লৰি যাব পাৰে। যদি লৰি যায় অলপ মিলাই পেলাই আপোনাৰ এই সাইড লকটো ভালকৈ মিলাই লগাই দিব। যেহেতু এইটো মই লগাই দিলোঁ, লগোৱাৰ পিছত মেগনেটটো অকণমান ঘূৰাই দিব যাতে চিয়াহীটো মেগনেটত লাগি যায়। এইটো চাওক, এইটো চাওক, মেগনেটটো আগতে বগা হৈ আছিলে এতিয়া পূৰা ক'লা হৈ গ'ল, তাৰমানে আমাৰ চিয়াহীটো বঢ়োৱা ঠিকেই আছে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আনে এনেকুৱা শিকিব পাৰে, বা মোক উৎসাহ দিব শ্বেয়াৰ কৰি পেলাই, কমেণ্ট কৰি পেলাই, যাতে মই আৰু নেক্সট ভাল ভাল ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰোঁ বা কিবা এটা শিকোৱাৰ চেষ্টা কৰিব পাৰোঁ। চ' এইটো মই লগাই থাকোঁ, আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। আমি 12 টনাৰত কেনেকৈ চিয়াহী ভৰালোঁ সেইটো আপোনালোকে চালে, শিকাৰ চেষ্টা কৰিব আৰু মোক উৎসাহ দিব যাতে এনেকুৱা আৰু বহুত ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিব পাৰোঁ আৰু আপোনালোকক শিকাব পাৰোঁ। যিহেতু মই বাৰে বাৰে কৈ আছোঁ যে এনেকুৱা ভিডিঅ' শিকিবলৈ হ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু সকলোকে ধন্যবাদ যিসকলে মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে। কিন্তু কথা হ'ল মোৰ উদ্দেশ্য আছিলে যে আজিকালি মানুহৰ সময় খুব অভাৱ, মানে সময় নাই। যি বস্তু ধৰি লওক মই গৈ আপোনালোকক শিকাব লাগিছিল বা আপোনালোকে মোৰ ওচৰত আহি শিকিব লাগিছিল, সেইটো আজিকালি অকণমান সম্ভৱ নোহোৱা হৈছে, কাৰণ সময় সকলোৰে কাৰণে খুব কম। বিভিন্ন নিজৰ দৈনন্দিন জীৱনত সকলোৱে আমি ব্যস্ত থাকোঁ, নিজৰ প্ৰফেশ্যনেল ৱাৰ্ক হওক বা বেলেগ কিবা লৈয়ে হওক আমি মোটামুটি ব্যস্ত থাকোঁ। মোৰ উদ্দেশ্যটো এয়াই যাতে আমি সময় নষ্ট নকৰি যেতিয়া আমি ফ্ৰী হওঁ, যিটো সময়ত আমি একেবাৰে আজৰি থাকোঁ, সেইটো সময়ত এই বস্তুবিলাক চাই আমি শিকিব পাৰোঁ। আৰু মোৰ মূল উদ্দেশ্যটো আছিলে যে সহজ পদ্ধতিত মই কম্পিউটাৰ শিকোৱা। চ' আপোনালোকে সেইটো চাব পাৰিব, মানে সেইটো আপোনালোকে শিকিব পাৰিব। মই মোটামুটি প্ৰস্তুতি কৰি লৈছোঁ আৰু ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে, সেইকাৰণে মই ভিডিঅ'বিলাক দিব পৰা নাই, বা শিকোৱাৰ যি পদ্ধতিটো আছে সেইটো মোৰ কাৰণে অকণমান জটিল হৈ আছে। চ' যিহেতু অকণমান ছাবস্ক্ৰাইবাৰো মোৰ প্ৰয়োজন, আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাম, তো গতিকে অনুৰোধ কৰি ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব যদি ভাল লাগে, কিন্তু আনছাবস্ক্ৰাইবাৰ নকৰিব। আনছাবস্ক্ৰাইব কৰিলে হয় কি, আপোনালোকেও ভিডিঅ'বিলাক নাপাব বা শিকিব নোৱাৰিব, আৰু মোৰো অকণমান দুখ লাগিব, যিহেতু মই আপোনালোকক
শিকোৱাৰ চেষ্টা কৰি আছোঁ, যাতে আজিৰ যুগত যি কম্পিউটাৰৰ মানে প্ৰয়োজন, শিক্ষাৰ প্ৰয়োজন, সেই শিক্ষাটো মোটামুটি ঘৰে ঘৰে হ'লেও যাতে অলপ হ'লেও যায়। চ' এই টনাৰটো ৰিফিল কৰা এয়াই শেষ নহয়, ইয়াৰ বিষয়ত আৰু বহুত ভিডিঅ' আছে, যিটো লাহে লাহে এটা এটা যেতিয়া প্ৰব্লেম হ'ব সেই প্ৰব্লেম বেচিছ মই ভিডিঅ'বিলাক দি থাকিম। চ' ভিডিঅ'বিলাক চোৱাৰ বাবে ধন্যবাদ। আৰু মই যে আজি যি কথাটো কৈছোঁ সেই কথাটো যাতে বুজাৰ চেষ্টা কৰে। সকলোলৈ ধন্যবাদ, আৰু আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব।